গৈ আছো তলফালে বোকা বেছি কেমেৰাৰ ফালে চাই থাকিব নোৱাৰি আমাৰ দলাই চকাৰ কাম কৰি দিছে পুৰা এইফালে ঘূৰি ভালকে দেখাই দে অ খুৰা কেনে আমাৰ ছাতিটো কেনেকুৱা লাগছে দি দিবা নাই আৰু এইফালে দেখিছে ভাত শুই আছে এইবিলাক শুই আছে তোমাৰ আজি মুন্নু যা নাকি তাবি হেল্ল' বিউটিফুল পিপল মই সুস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ কি খবৰ বাৰু সকলোৰে আশা কৰোঁ সকলো ভালেই আছে আৰু এতিয়া মই বনাব ওলাইছোঁ ফ্ৰাইড ৰাইচ খুৰাহঁতৰ ঘৰত আজি ফ্ৰাইড ৰাইচ বনাম মাইনাহঁতকো খুৱাম লগতে ময়ো খাম তাৰপাছত এতিয়া মই পিঁয়াজ কাটি আছোঁ তাৰপাছত আদা এনেকৈ কিবা কিবি অকণমান কাটি আছোঁ আৰু এইফালে এয়া পেহী বাহিৰত ওলাই গ'ল তাৰপিছত এইফালে সৰু খুৰী সোমাই আহিছে আৰু মানে বহুত চাউণ্ড হৈ আছে বহুত হুলি হৈ আছে যে বাহিৰতো মানুহে কথা পাতি আছে সেইকাৰণে মই চাউণ্ডটো মিউট কৰি দিলোঁ আৰু মই এনেকৈ কথা কৈছোঁ আৰু দাদাৰ বিয়াৰ ব্লগবোৰ আপোনালোকে বাৰু চালেনে নাই যদি নাই চোৱা তেতিয়াহ'লে চাব আপোনালোকৰ কেনেকুৱা হয় জনাব আপোনালোকৰ মানে কেনেকুৱা লাগে আৰু এতিয়া মই এখন কেৰাহী বহাই দিছোঁ আৰু অকণমান তেল ইয়াতে দি দিলোঁ তাৰপাছত ইয়াতে এতিয়া মই প্ৰথমতে পুৰা ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে ৰেডি হৈছোঁ ইয়াতে দিলোঁ তেল এতিয়া এইখিনি দিম আৰু এইফালে ভাত ৰেডি কৰি ৰাখিছোঁ আৰু প্ৰথমতে দিওঁ বাহিৰত পুৰা খুলি হৈ আছে এয়া গোটেইখিনি ইয়াতে দি দিলোঁ আৰু এইখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালে অকণমান সময় লৰাই থাকিম আৰু এতিয়া এয়া দি দিলোঁ ভাত এইফালে খুৰী দেখুৱাই থকা নাই সহায়িকা মোৰ আৰু এইফালে আমাৰ পেহীৰ ছোৱালী দেখিছে লাজ কৰিছে আৰু এইফালে আমাৰ ভাইটি খাউৰীয়া চলি খুৰীয়ে মৰমতে খুৱাই দি আছে বাপৰে বাৰ্থডে পাতিছে নেকি এইবিলাক নালগে নালগে আৰু নালগে নালগে অলপ পিছত কণী ভাঙি দিম আমাৰ ফ্ৰাইড ৰাইচ হৈ যাব ৰেডি বাহিৰত বৰষুণ আৰু ভিতৰতে আমাৰ খাদ্য ৰেডি হৈ আছে আৰু কালাৰটো ইমান ভালকৈ ইয়াতে মোবাইলত মানে ফুটি উঠা নাই কাৰণ মই ফ্লাছটো জ্বলাই লৈছিলোঁ যে সেইকাৰণে আৰু এয়া মই নমাই ল'লোঁ আৰু পাতত চবকে ভগাই ভগাই দি আছোঁ আৰু লাগব নালাগে কৈছে খাই কেনেকুৱা লাগিছে মজা লাগিছে কেনেকুৱা লাগিছে খুৰী ভাল লাগিছে আৰু এইফালে মই এয়া খাই আছোঁ এতিয়া এয়া যাব ওলালোঁ আৰু এইফালে এয়া মোৰ বেগ বান্ধিছোঁ তাৰপিছত আৰু ইমান ডাঙৰ সৰু এইটো দেখাই দি আমাৰ সৰু দেখাই দিব ইমান ডাঙৰ বেগ তথাপিও কাপোৰ ওলাই আছে আৰু ঘৰত এতিয়া ইয়াতে যি পিন্ধি আছোঁ সেনেকৈ পিন্ধি ওলাই আছোঁ কাৰণ আৰু ঘৰত যাই আকৌ এখন বিয়া খাব যাওঁ এতিয়া আকৌ মানে এইটো ড্ৰেছে পিন্ধি আছোঁ কিন্তু মুখখনত অকণমান মেকআপ কৰি ল'লোঁ মানে ইয়াৰ ঘৰত যাই আৰু ৰেষ্ট নলওঁ বিয়া এখন আছে মানে খোৱা নহয় বাৰু মাতিছে যাবই লাগিব হয়নে নহয় কওকচোন বাৰু এই কি কথা কয় আমাৰ সৰু আইজনীয়ে আৰু আজিৰ পৰা লগ নাপাম একেলগে আছিলোঁ এইকেইদিন আৰু মুখখনত মেকআপ কৰিছোঁ কাৰণ ঘৰত গৈয়ে মই চাদৰ মেখেলা পিন্ধি একদম বিয়ালৈ দৌৰিব লাগিব আৰু এতিয়া মানে কাৰতে যাম যিহেতু সেইকাৰণে আৰু ইমান হেৰি কৰি থকা নাই কাপোৰখিনি ঠিক কৰি থকা নাই এতিয়া আমি দলাই দি বাকী দিয়ে ন ফটোটো এনে ঠিকে আছে নে no 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 oh my so oh my god অৱস্থা বেয়া ইমান বোকা এইফালে মই পামচিটো বেয়া হ'ব আৰু আজি খাই খাই গমছো অলপমান আছে এইখিনি যাবলৈ হ'ল আৰু আমাৰ দলাই পিনে ফুটা আমি দৰাৰ লগত ছটাৰ অৱস্থা আমাৰ এইবিলাক ছটা কিন্তু আমাৰহে এনেকুৱা অৱস্থা বেলেগৰ কিন্তু ছটা আমি আৰু দুখীয়া মানুহ সৰু মানুহ
ইউটিউবাৰবিলাকৰ এনেকুৱা ইজ্জত দিয়ে আৰু আমাৰ ইয়াতে মোৰ পিনে পানী বসছে আৰু বাই বাই এতিয়া যাব ওলালোঁ আৰু এইফালে চোতালত সকলোবোৰ মানুহ বহি আছে লগতে এইটো মোৰ লাষ্ট ভিডিঅ' হয় আজিৰ পৰা আৰু খুৰাহঁতৰ ঘৰৰ পৰা আপোনালোকে ভিডিঅ' মুখখন দেখাই হোৱা নাই ভালকৈ দেখাই দিয়ক ঠাই এটা দি দিয়ক আকৌ যাওঁ বাই বাই খুৰী বাই বাই ফূৰ্তি লাগিছে নেকি মই যাব নোৱাৰো দাদা যাওঁ দাদা যাওঁ বাই বাই মোৰ বেগটো বেগ ল'লি নাই পুৰা মধুস্মিতা ডেকা চাৰ্চ কৰিব হ'ব যা বাই বাই আকৌ লগ পাম দুটা ল'ৰা আছে নহয় আগৰ দুটা বহিবি নে আগত দুটা ল'ৰা দুটা আগত দাদাৰ ভাগ্য আৰু এইটো আজি কণ্ডিশ্যনটো যোৱালে হ'ল সাংঘাতিক কষ্ট আৰু এতিয়া আমি গৈ আছোঁ এয়া হৈছে পেহীৰ ছোৱালী আগফালে ভাইটি আৰু খুৰাই গাড়ী চলাইছে বৰষুণ বতৰ পুৰা বৰষুণ দিছে আৰু মানে ভাগ্য ভাল বিয়াৰ দিনাখন নিদিলে আকৌ জোৰোণৰ দিনাও দিয়া নাই তাৰ আকৌ দুদিন আগত দিছিল তেনেকুৱা হৈছে আৰু বিয়াখন পুৰা ফাকে ফাকে গৈছে আৰু দৰাৰে ভাগ্য ভাল আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ বহুত বেছি বৰষুণ কাৰণে আৰু ভিডিঅ' কৰি নাথাকিলেও লগতে যদি আপোনালোকে আমাৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 বিয়াৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে জল্দি গৈ চাব বাই বাই